কলিং মাৰি চকু ভাল হেল্প কৰি চাফা কৰিলে আৰু কাহিনী মে টুইষ্ট নিনিয়ে কপালখন কলিং মাৰি চাফা কৰিব লাগিব কি হ'ল চাওঁ কি হ'ল দুখ পালো ধৰি থাকলে পুৰিবই আৰু য'তে ত'তে আৰু যদি নুপুৰে আৰু ৰান্ধনি কি হয় তোমাক ভৰাই পেচিল পেক কৰি ভৰাই চিপচা কৰে তোমাক তুমি ঢুকি নোপোৱা হা নিজে লৈ আহিছে তেতুটো আৰু নাইলটো লাফালে মানে কতো নিনিয়ে যে পটককা ওলাই ল বলা हीरो का हीरोइन और मुझे कुछ दिखाई नहीं दे रहा जारा मॉडल ভাত তৰকাৰী বনাই দুপৰলৈকে পাতি পেলাই এতিয়া যে টাউনলৈ যাম কি লোকৰ ছোৱালী কথা তুলনা কৰিবলৈ আহিছা আপোনালোকে এয়া দেখিব পাৰিছে আমাৰ গুটে কাম চলি আছে গুটে একদম মোৰ মাতটো নুশুনিবও পাৰে আৰু এয়া আমাৰ ছাৰ উঠিছে এয়া আমাৰ ছাৰ উঠিছে ব্লেক কফি লাল চাহ খাইছে লাল চাহ খাইছে এনেই ব্লেক কফি খাইছে হ'ব তুমি ব্লেক কফি খাব নালাগে আমাৰ ইয়াত চাহপাত পায় চাহপাতে খাবা তুমি ৰং লাল চাহ আমাৰ মানুহবোৰে লাল চাহ খায় লাল চাহ ওলাব নোৱাৰা অৱস্থা ৰ'দ এয়া আমাৰ কাম চলি আছে মোৰ মাতটো ভালছে নাহিবও পাৰে এইয়া চক জেচিবি এখন কি কয় হা কি ঠেলাঠেলি জেচিবি নকয় এখন নাম ঠেলাঠেলি হয় এখন নাম टमाटर बड़े मजेदार জেচিবি চৰাই আছে নামখন ঠেলাঠেলি নাম দেই এখন নাম ইয়াছমিনে কাম কৰি আছে চাওঁ ইয়াছমিন কি কৰিছে জানো Yes, video কৰি আছে वेलकम জলুৱাই নাই তুমি ডাইৰেক্ট কৰি দিছা আনি জলুৱা দিলে वेलकम আসসালামু আলাইকুম एवरीवन কি খবৰ সকলোৰে মোৰ বাৰু ভালে वेलकम জনাইছো মই ইয়াছমিনে মোৰ অন্য এটা ব্লগৰ হৈতে গতিকে আজি দিনটোত কি কৰিছো আজি দিনটোত মই ফুৰিবলৈ যাম কিন্তু ক'ত যাওঁ আপোনালোকক নকওঁ মই কৈ দিছো ক'ত যায় না ঠিক নহয় ওলাই লম না না মই কৈ দিওঁ না মই কৈ দিওঁ আৰে তুমি এক্সাইটেড হৈ আছা যে তো আমি এফালে যাম আপোনালোকক এতিয়া মই নকওঁ পাছত জনাম বাৰু আৰু বাকী আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আকৌ আৰু এতিয়া মানে আজি একদম এসা কেনেকৈ ঠেলি আহি আছে মই এতিয়া আজি মানে ডাইৰেক্ট আপোনালোকক চাফাই কামৰ পৰা মই আৰম্ভ কৰিছোঁ এইফালৰ পৰা ইমান আমাৰ কাম চলি আছে ন সেইফালে কাম চলি থকাৰ কাৰণে আমাৰ এইফালে পুৰা ধূলি হৈ গৈছে যে আজি অকণমান এইবোৰ গ্লাছ চাফা কৰিছোঁ মানে ধূলি কিমান চাফা কৰি দিয়া তুমি কিমান দিনৰ মূৰত চাফা নহয় চাফা কৰিয়ে থাকোঁ সদায় কেতিয়াবা কেমেৰাত তোমাৰ হেৰি কৰিব লগা ন কেপচাৰ নকৰোঁ আৰু মিছা কথা কৈছা সঁচাকৈ মিছা কথা কৈছা চাফা কৰি ৰাখিলে ভাল দিয়া চাফা ইমান দেৰি নহয় পুৰা যাবলৈ মন গৈ আছে তোমাৰ দিন মই গম পাইছোঁ আমাক দিলা মোক নিদিয়া তুমি উঠিছা এতিয়া চাহ খাইছা মই চাহ দিছোঁ এতিয়া তোমাক কেতিয়া বাজিলে এতিয়া মইতো চাহো নাই খোৱা 10:30 বাজিলে হা 10:30লৈকে মানে শুই থাকে কোনোবাই সেনেকুৱা নাপালা 10:30লৈকে নিজৰ মানুহটো বেলা টকা নাই গাইছ মোৰ চকু ফুলি আছে না তাৰ চকু ফুলি আছে চাওকচোন এই মিছা কথা কয় তাৰ চকু ফুলি আছে তালা কলিং মাৰি চকু ভাল হেল্প কৰি দিম কথা ক'বলৈ মানুহে কলিং মাৰি চকু ভাল পায় নেকি মই কলিং মাৰি চকু চকুৰ টোপনি ভাঙি দিম আকৌ এইটো মোৰ গাত দুখ নেকি মই শুই গ'লো দিয়া তোমাৰ গাত দুখ হ'ব চাফা কৰিলে আৰু আজি আইটেম কি বনিব খানা আজি একদম পুৰা ৰেডি আজি খানা একদম দুপৰীয়া খানা বনাই ৰেডি একদম ৰাতিপুৱা কি কাৰণে গৰমৰ কাৰণে নেকি গৰমৰ কাৰণে নহয় এফালে যাম বুলি কোৱা নাই নেকি বা কাহিনী মে টুইষ্ট এনেই ধেমালি কৰিছোঁ মানে এফালে যাম যে সেইটো কাৰণে মানে আজি মানে ভাতো বনালোঁ চব্জি বনালোঁ তাৰপিছত মাছ বনালোঁ চব ৰেডি এতিয়া আকৌ তুমি বা এতিয়া শুই উঠি আহিবা কি খাই মানুহজনে আকৌ সেইখন বনাবলৈ আছে বনাই মেলি একদম ওলাই যাম আৰু বাইৰ লগত যাম মানুহজনেতো নিনিয়ে কপালখন কলি মাৰি চাফা কৰিব লাগিব মানুহজন মোৰ কপালখন লেতেৰা মানুহজনেতো মোক নিদিয়ে গতিকে মই যাম বাইৰ লগত মোৰ মিষ্টাৰৰ বাইৰ লগত যাম মই নিম আৰু এনেকুৱাকৈ লৈ যাম গম পাওঁ তোমাৰ হাতখন চাওঁ কি হ'ল চাওঁ কি হ'ল দুখ পালোঁ কি নেকি দুখ পাইছ কেনেকে দুখ পালো জানো নিজে গম নাপাই ভৰিটো দুখ পালো এয়া কেনেকে জানো কি হ'ল এইটো পুৰিলে কালি দাইল নমাওতে কি কৰি থাকা মানুহজনী বাৰু ভাল হৈ যাব औरत को दर्द नहीं होता কি হয় তেলে ৰান্ধনি থাকলে পুৰিবই আৰু য'তে ত'তে আৰু যদি নুপুৰে আৰু ৰান্ধনি কি হয় কেনেকৈ ৰান্ধনি পুৰিব লাগে কেলে বাৰু কচোন কেনেকৈ দুখ পায় মানে হ'ব দিয়া এতিয়া সেইবোৰ কথা বাদ দিয়া আৰু এটা কথা দেই আপোনালোকে গৰমত মানে ভিতৰতে এতিয়া চব ভিতৰতে সোমাই আছে ন ৰ'দত এই আহি গ'ল বিগ বছ বা আমাক অকণমান নুসুধিলেও খালি নাই এবাৰ নহ'লে মোৰ মায়ে মোকে নুসুধিলে এবাৰ খাবি নে কি তই বুলি হা চিষ্টেম নাই বা ধূলি মাৰিছে মায়ে বিজলৰ মাছ চিনটেক্স নে কি নিব চিনটেক্স লাগে নহয় কেইটা তাত তোমাক ভৰাই পেচিল পেক কৰি ভৰাই চিপচা কৰে তোমাক মই খেলা মাই এখন খেলা ব'লা ব'লা সোমোৱা ধূলি আৰু ক'লে গৈছা তুমি মাই বুজা নাই
ঠেলা ঠেলি কৰি আছে বৰ্তমান সেইখনে মানে মানুহে সীমা খেলে সি ৰাস্তা খেলে বুজিছা তুমি মোক হেৰিলৈ লৈ যাম বুলি কৈছিলা যে তাত কেইটামান আনিবলৈ আছেনে বাৰু এইকেইটা টাবিয়াত ভাল লাগে নে দেখিবলৈ ষ্টেণ্ডটোত বাৰু ভাল প্ৰাইচ ক'বচোন ভালে জানা আকৌ নাই লগা এই হোৱাইট কালাৰ তাত ভাল লাগিব অলপ কোনে কৈছে ভাল লাগিছে মই কৈছোঁ ইয়াছমিনে ধুনীয়া লাগিছে যথেষ্ট ধুনীয়া লাগিছে এতিয়া খাবলৈ মন আছেনে নাই কি খুৱাবা খানা কি খুৱাবা খানা হে খানা খানা খুৱাবা কি খানা খুৱাবা ব'লা চব বনোৱা আছে আজি দুপৰীয়ালৈকে বনাইছে ৰাতিপুৱা খাবলৈ মন গ'লো খাব এতিয়া কিন্তু গাই দি দিব কি খাম অন্নপূৰ্ণা কি খাম দিয়া অন্নপূৰ্ণা অন্নপূৰ্ণা খাম অন্নপূৰ্ণা দি খাব লাগিব অঁ ঐ আজমিন তুমি ঢুকি নোপোৱা জান আহা এই আছা তুমি ঢুকি নোপোৱা আহা টিভিটো আহা হ'ব আহা তুমি এইটো ঢুকি নোপোৱা মই গম পাওঁ ব'লা আকৌ নাহা নামচিবা তুমি মই দুখী নাপাওঁ মই আৰে দুখী পাওঁ মানে মোৰ ভয় লাগে নাই 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 তুমি নিজে কৰা মই আঁতৰি দিছোঁ মই তোমাৰ চব আঁতৰি দিছোঁ মই হা নিজে কৰা ভাই নিজে ঠিক কৰা তুমি বুজা কিমান লেতেৰা মানে ৰাস্তাটো পৰা যে শান্তি নাই আৰু ক'লে চাওঁ বুজছো টিভিত চোৱা মাজে লাগি গৈছে আমি ব্লেক পান্থা হা কি পান্থা হা কি পান্থা তুমি কোৱা কি পান্থা হা হ'ব ব'লা ভাতটো দিবা নে কি টিভিত এখন গ্লাছখন লাষ্ট অকণ মুচি লওঁ আজি মানে গোটেই মানুহো কৈছে খাব পাৰিম কলিং এইটো কি বস্তু কি ফুল জানে নেকি বাৰু নাজানে আহা মই ভোক লাগিছে এছমিন এইটো যে আপোনালোকে দেখিছে যে গ্লাছৰ ভিতৰত এইটো মানে আমাৰ মানে বিয়াৰ মানে মানুহজনৰ মানে বিয়া আগত মানে লাষ্ট বাৰ্থডে যেতিয়া মানে বিয়া আগত আৰু লাষ্ট বাৰ্থডে তেতিয়া মই এইটো নিজৰ হাতেৰে বনাইছিলোঁ গিফ্ট কৰিছিলোঁ মানে দেখাম আজি হা দেখাম ই ধুনীয়াকৈ থৈ দিছে আৰু নিজৰ হাতেৰে বনাইছিলে দেই মই থৈ দিলোঁ ধুনীয়াকৈ বস্তুটো এইটো ধুনীয়াকৈ মানে মানুহজনে থৈ দিছে তাৰপিছত আহি পেলাই মই ইয়াত মানে মোৰ শ্বকেছটোত মানে এনেকৈ কৰি পেলাই ভৰাই দিলোঁ আৰু দেখাই চাবগৈ এইটো কি দিছিলা তুমি মোক অকল এইটোৱে দিছিলোঁ নি আমি খানাটো খাই লওঁ দেই দাদা চি খাই হৈ গ'ল খাই হৈ খালি দিব খাই দিগদাৰ হ'ল কাচকল কি হয় এই মাছ আৰু বেঙেনা ভাজি আৰু তাই কি আছে চক কাচকল চক পটৰি একো নাই কাচকল কি ক'ব কৈছে পটৰি কাচকল পটৰি বনাব নাই তুমি যে সুদা আদা খাইছা নে ঘিউ দি খাইছা এই ঘি দেখা নাই নি ঘি মানে মাজনী আছে পেটলি হ'বগৈ এই মাছ নিচিনা হৈ যাবা তুমি ডমকেটো মই ঘি দি ভাত খাই ভাল পাওঁ গৰম ভাত আৰু তাৰ লগত ঘি দি পেলাই খাই ভাল পাওঁ কি অৱস্থা তোমাৰ একো নহয় কি অৱস্থা আপোনালোকে কাচকলৰ পকৰি খাই ভাল পায় নে ক'ব আমাই মই মানে প্লেনিং কৰিছোঁ এতিয়া কাচকলৰ পকৰি ওলাই গৈছে মোক খেদি তাই আমাই মই এতিয়া কাচকলৰ পকৰি খাম আমাই লৈ দিছে নে এই চব এক্টিং এই এক্টিং এই এক্টিং অম্মা কওক ঘিউ খাই মানে ফুলিব তেওঁ নিচিনা হ'ব তুমি মানুহজনী নুফুলিব তাই ফুলিবই এজনী নিজে লৈ আহিছে আমি নিদিওঁ বুলি ক'লো আমি নিদিওঁ নিদো বুলি কোৱা ভাজি নিজে জবৰদস্ত লৈছে আমাৰ মাছ মাংস একো নাপায় কাচকল ভাজি অঁ য়াসমিন জানা নি মই নাযাওঁ কেলে নোযোৱা তুমি যাবলৈ মই অকল কিছে অকলে যাম নেকি কিহত যাম অকল যাবা তুমি মোক দিছিলা বেংকৰ নমিনী দিছিলা সব বস্তু তোমাৰ ডাইলগ বাদ দিয়া তুমি কি কৈছিলা নাই নাই মই মোৰ নাম কি বেংকৰ নমিনী তোমাৰ নামটো ফোন মাৰি আহিছিলে পইচা মোৰ কি পইচাৰ লগত ফ্ৰেণ্ডশ্বিপ নাগিছিলে এতিয়া কেলে যাম মই লেতেৰা হৈ আছো দিছা কি লেতেৰাকে কাপোৰ পিন্ধি আছো মোক দেখাই আছে কেলে মই নাযাওঁ এইটো কি হ'ল মুখত তোমাৰো মই নাযাওঁ এতিয়া ৰাইজ আমি বেংকৰ পৰা আহোঁগে বেংকত মানে সৰুকে কাম এটা আছে বেংকৰ পৰা অহাৰ পাছত তাৰপিছত আপোনালোকক লগ পাই আছো মেইন জেগাটোলৈ যাবলৈ মই নিদিওঁ বেংকৰ তুমি মোক দিয়া আছে নমিনীৰ নাম কি দিম এনেকৈ দিব নহয় মই ঠেকা কাটি দিলে মই দিমগৈ হা চিয়'ৰ দিম নহ'ব আৰু তেতুটো আৰু নাইলটো নাফালিলে মানে ক'তো নিনিয়ে যে পটককৈ ওলাই লৈ ব'লা মোক আকৌ যাবলৈ আছে নাই ব'লা দৌৰি সেই চাংকি পাণ্ডে কি আছিলে জাপানীজ কি আছিলে তোৰ কিয় ভনীয়েক বুচলি ভনীয়েক ফুচলি এই ফুচলি অঁ ফুচলি ওলোৱা জলদি ওলোৱা কি হ'ল हीरो का हीरोइन और मुझे कुछ दिखाई नहीं दे रहा मुझे सिर्फ মোৰ গ্লাছযোৰ পিন্ধি পেলাই চালিছে না তোমাক দেখাই দিয়া ই ঘাসা ধোৱা নাই ঘাসা ধোৱাৰ ওপৰতে গ্লাছখন লগাই দিছে আৰু ষ্টাইলত চা নিজে চা চালটা দিয়া আকৌ জাৰাৰ মডেল মই কেনেকৈ জাৰা মডেল মডেলটো এনেকৈ যাব নাই ব'লা কেনে লাগিলে ছাৰপ্ৰাইজটো তোমাৰ আমি বেংক যাম বুলি কৈছিলোঁ বেংক যিহেতু বন্ধ আজি অ'কে সেইটো কাৰণে মানে ঘৰলৈ নগৈ পেলাই আমি ক'ত আহিছোঁ জাতীয় বীৰ লাচিত বৰফুকন মৈদামলৈ আহিছোঁ অ'কে ফুৰি মেলি ঘৰলৈ যাওঁ আৰু দেখিছা নাই সেইটো ছাৰপ্ৰাইজ বুলি কয় তেনেকৈ দিয়া তোমাৰ আহি থকা বাৰ্থডেটোৰ কাৰণে ছাৰপ্ৰাইজ এই ডাঙৰ প্ৰতিমাৰ সংগে বোলা বনাই আছে ৰাতিপুৱা বৰষুণৰ ইমান ডাঙৰ এৰিয়া বনাইছে এইটো
এইফালে মানে কাম চলি আছে সেইটো কাৰণে এইফালে কাম চলি আছে যাব নিদিয়ে এইফালে মানে আমি ইয়াৰ পৰাই চাব লাগিব দেখা এটা লাগিছে সৰু সৰুকৈ মোবাইলত কিন্তু যেতিয়া গাইজ মানে কি এইজন মোৰ ওচৰতে ফুৰাই মেলি পাল মাৰে সদায় এনেকুৱা কৰে পাল মাৰে ওচৰত আছে মানে আছে বনাই আছে অলপ কমপ্লিট হোৱা নাই লাহে লাহে হ'লে বাৰু আমি ভাবিছোঁ লৈ আহিলোঁ চাবলৈ অলপ চাই যাওক কাম চলি যে সম্পূৰ্ণ যেতিয়া হ'ব লাচিব নিদিওঁ তেতিয়া খাম আমি হয় ঘৰৰ ওচৰতে একদম আমাৰ এতিয়া মানে বেংকলৈ আহিছিলোঁ ন বেংকৰ পৰা মানে বেংকটো যিহেতু বন্ধ সেইটো কাৰণে বোলো অকণমান ফুৰি যাওঁ এপাক এয়া এতিয়ালৈকে হোৱাগৈ নাই ইমান এৰিয়াটো ডাঙৰ নহয় এতিয়ালৈকে মানে হোৱা নাইগৈ আৰু কাম লগাই দিলোঁ এতিয়া আমি ওপৰলৈ যাওঁ কি কৰিবা হয় কৰা ৰ'বা চেণ্ডেলযোৰ চেঞ্জ কৰি ল'ব দিয়া ওপৰলৈ যাওঁ বান্দৰে ছিঙিলে পাইপ অঁ বান্দৰে ছিঙিলে পাইপ পাইপ ঠিক কৰিব লাগে বান্দৰে ছিঙিলে পাইপ আৰু আমাৰ দুটা হৈছে ফাইট এইটো আঠা এই আঠাটো কেতিয়াবা তোমাৰ মুখত লগাই দিম নেকি ইমান আগলৈ মই নাযাওঁ দেই এয়া পানীয়ে পানী এইফালে আছে কাকজান কলেজ কিনো কৰিছে চাওঁ বান্দৰে পাইপ ছিঙি পেলালে কেনেকৈ ভাঙিলে ন পাৰিলে লগাব কাৰণে কোন হয় অ' কৰা পটাপট কৰা মোক গা ধুব যাব লাগে কিমান কষ্ট কৰি থৈ আহিছোঁ হাত ভৰি অৱস্থা হৈ গ'ল হৈ গ'ল নেকি হৈ গ'ল বাহ কি কৰিলা তুমি কি কৰিছা নাটক এই নাটক ক'ত যোৱা ল পানী ল এই গেলি ব'ল নালাগে তাত বাটৰ হোৱা ব'লা নালাগে ব'লা ব'লা আকৌ কেঁচুৱা নিচিনা কৰি থাকে কেঁচুৱা নেকি হা চেনেলটো লেতেৰা কৰিলে চব লেতেৰা কৰি মেলি মই মাৰিব যা লোকৰ ছোৱালীয়ে কাম কৰে তুমি কি কৰা ৰাতিপুৱা সোনকালে শুই উঠি ভাত তৰকাৰী বনাই দুপৰলৈকে পাতি পেলাই এতিয়া টাউনলৈ যাম কি লোকৰ ছোৱালীৰ কথা তুলনা কৰিবলৈ আহিছা এইবোৰ মোক নকবা কি কেলে যাওঁ টাউনলৈ মেলি কাৰণটো কোৱা আকৌ কি তুমছে মতলব কোৱা কাৰণটো যাওঁ সেই হাঁহৰ অৱস্থা তোমাৰ অৱস্থাটো একেই এতিয়া বৰ্তমান বুজিছা নাই সেই হাঁহৰ লগত তুমি একেই হাঁহে তুমি একেই বৰ্তমান বুজিছা ভালে মই হাঁহ তুমি যে বান্দৰ কেলে বান্দৰ মোক ক'ত দেখাছা বান্দৰ চাদ্দাম বান্দৰ তুমি কি ভেচলিন সেই ভেচলিন মই পৰিবলৈ কি হ'ব এনেকে টানি আনিম চিমৰন তুমি নে মই এতিয়া মই চিমৰন নি এইটো হাতত ধৰা এইটো লগাই দিওঁ নেকি তোমাৰ মুখত বৰ বেছি পেক কৰি থাকা আৰু তুমি কি নোকোৱা নেকি নকৰোঁ মই চা তোমাক কালি এটাই কৈছে দাগকেইটা ঠিকে কৈছে তাই যাবলৈ পাগল হৈ আছে তাই ন কি চাবা আজি ইউটিউবত দিব এয়া আমি ফাইনেলি পালোহি এতিয়া বহি আছোঁ বায়ে মই পপকৰ্ণ যি আহিছোঁ চাবলৈ কি চাবলৈ আহিছোঁ বাই বিদু ভাই ফাইনেলি আজি মানুহজনহঁতক এৰি দিলে নেকি এৰি দিলোঁ এইবিলাক কিমান আৰু নোৱাৰিছোঁ আৰু ভাল কেনেকুৱা লাগিলে মজা লাগিলে ন কেনেকুৱা লাগিলে মজা আপোনালোকে আহিব চাব বিদু ভাই আমি চালোঁ এতিয়া ঘৰলৈ যাওঁ মানুহকেইজন ৰখি আছে